নমস্কাৰ, মই ভাস্কৰ। বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ এজন ছাত্ৰ। বহু ছাত্ৰ-ছাত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন দেখে যদিও এডমিশ্যন প্ৰক্ৰিয়াটোত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এই ভিডিঅ'টোৰ জৰিয়তে মই সম্পূৰ্ণ প্ৰচেছটো ভালদৰে বুজাবলৈ চেষ্টা কৰিছোঁ। তাৰ উপৰিও তলৰ ডেছক্ৰিপশ্যন বক্সত মোৰ ইমেইল এড্ৰেছটো দিছোঁ, য'ত আপুনি মোক নিশ্চয় কণ্টেক্ট কৰিব পাৰিব। দিল্লী বিশ্ববিদ্যালয়ত পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে এপ্লাই কৰিবলৈ আপুনি সৰ্বপ্ৰথমে www.du.ac.in দিল্লী ইউনিভাৰ্চিটিৰ যোনটো মেইন ৱেবছাইট তাত যাব লাগিব। ৱেবছাইটটোত ক্লিক কৰাৰ লগে লগে আপোনাক এডমিশ্যন 2021 বুলি পৰ্টেলটো অ'পেন হ'ব আৰু আপুনি তাত ক্লিক কৰিব লাগিব। এডমিশ্যনত ক্লিক কৰাৰ লগে লগে এটা নতুন উইণ্ড' অ'পেন হ'ব, য'ত আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যন, পোষ্ট গ্ৰেজুৱেট আৰু MPhil বা PhD এডমিশ্যনৰ অপশ্যন দেখা পাব আৰু তাত আপুনি পোষ্ট গ্ৰেজুৱেশ্যন এডমিশ্যনৰ স্থানত ক্লিক কৰিব লাগিব। পোষ্ট গ্ৰেজুৱেট এডমিশ্যন পৰ্টেলটো অ'পেন হোৱাৰ লগে লগে তাত আপুনি ৰেজিষ্টাৰ বুলি এটা অপশ্যন দেখিব। সৰ্বপ্ৰথমে আপুনি এপ্লাই কৰাৰ আগতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপুনি আপোনাৰ লগ ইন ডিটেইলছখিনি, অৰ্থাৎ আপোনাৰ ইমেইল এড্ৰেছ, আপোনাৰ এটা পাছৱৰ্ড দিব লাগিব, লগতে আপোনাৰ নাম, আপোনাৰ কেটেগৰী, জেণ্ডাৰ, ডেট অফ বাৰ্থ, লগতে ৰাইট ছাইডত দেখা যিমানখিনি ডিটেইলছ সেই সম্পূৰ্ণ ডিটেইলছখিনি আপুনি তাত দিব লাগিব। ডিটেইলছখিনি কমপ্লিটকৈ দিয়াৰ পিছত আপুনি য়েছ বুলি যোনটো অপশ্যন তাত ক্লিক কৰি ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব লাগিব আৰু লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব আৰু আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰ লগতে আপোনাৰ ইমেইল এড্ৰেছটো এটা OTP যাব, যোনটো আপুনি ইয়াত দিয়াৰ লগে লগে আপোনাৰ OTP ছাবমিশ্যনৰ লগে লগে আপোনাৰ এইটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব সম্পূৰ্ণ। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছতেই আপুনি আকৌ আগৰ পৰ্টেলটোলৈ আহিব লাগিব আৰু ইয়াত ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ আৰু আপোনাৰ পাছৱৰ্ডটো দি আপুনি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছতেই আপুনি আপোনাৰ যোনখিনি ডিটেইলছ দিছিল সেইখিনি ওপৰত আহিব। তাৰ তলতেই আপোনাৰ ডকুমেণ্টছ আপলোড কৰাৰ অপশ্যন কিছুমান আহিব, য'ত আপোনাৰ পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ আৰু আপোনাৰ আইডেণ্টিটি প্ৰুফ যেনে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, পাছপৰ্ট আদিৰ ইয়াত একচেপ্ট কৰিব। লগতে আপুনি ক্লাছ 10ৰ চাৰ্টিফিকেটখন দিব লাগিব। এই ডকুমেণ্টছখিনি তেওঁলোকে প্ৰেছক্ৰাইব কৰা ছাইজ অনুসৰিহে আপুনি আপলোড দিব পাৰিব। আপোনাৰ ডকুমেণ্টছখিনি তেওঁলোকে দিয়া ক্ৰাইটেৰিয়া মতে আনিবলৈ আপুনি বিভিন্ন অনলাইন ৱেবছাইটত গৈ পেলাই আপোনাৰ ইমেজ বা PDF বিলাক কম্প্ৰেছ কৰি বা তাক ৰিচাইজ কৰি আপুনি ইয়াত দিয়াৰ মতে আনিব পাৰে। তাৰপিছতে আপুনি পোষ্টেল এড্ৰেছ আপোনাৰ দিব লাগিব। ইয়াৰ পিছতে আপুনি বেংক ডিটেইলছখিনি আপোনাৰ দিব লাগিব। আপোনাৰ যদি ইনকেছ ফিজ ৰিফাণ্ড হয় তেনেহ'লে আপোনাৰ এই বেংক একাউণ্টতে আপোনাৰ সেই ৰিফাণ্ডৰ পইচা সোমাব। তাৰোপৰি আপোনাক যদি হোষ্টেলৰ প্ৰয়োজন আছে তেনেহ'লে আপুনি তাৰ প্ৰিফাৰেঞ্চটো আপুনি য়েছ বা ন' দিব পাৰে। এই গোটেইখিনি দিয়াৰ পিছত আপুনি আপলোডত ক্লিক কৰিব লাগিব। লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি থকাৰ সৈতে এটা পেজ অ'পেন হ'ব আৰু আপুনি তাত ছাবমিট মাই প্ৰফাইল বুলি ক্লিক কৰিব লাগিব আৰু আপুনি যদি কিবা আপডেট কৰিব বিচাৰে আপোনাৰ ডিটেইলছত সেইখিনি আপুনি ইয়াতে কৰিব পাৰিব। ছাবমিট মাই প্ৰফাইল ক্লিক কৰাৰ লগে লগে আপোনাৰ কনফাৰ্মেশ্যন টেব এটা অ'পেন হ'ব, য'ত আপুনি ছেভ মাই প্ৰফাইল ক্লিক কৰিব লাগিব। নেক্সট আপোনাৰ পেৰেণ্টছৰ এমপ্লয়মেণ্টৰ ডিটেইলছ দিব লাগিব আৰু ডিটেইলছখিনি দি আপুনি ছেভ কৰিব লাগিব আৰু শেষত আপোনাৰ সেইটোৰ কনফাৰ্মেশ্যনৰ কাৰণেও আপুনি ছাবমিট কৰিব লাগিব। শেষত আপুনি দিয়া ডিটেইলছসমূহৰ সৈতে সম্পূৰ্ণ পেজটো আপোনাৰ অ'পেন হ'ব। তাতে আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যনছখিনি আপোনাৰ দিব লাগিব। 10+2ত আপুনি ক'ত পঢ়িছিলে, কিমান পাৰ্চেণ্টেজ পাইছিলে সেইখিনি দিয়াৰ উপৰিও আপুনি যদি গ্ৰেজুৱেশ্যনৰ শেষৰ ছেমিষ্টাৰত আছে তেনেহ'লে আপুনি APA হিচাপে দিব পাৰিব আৰু ইয়াত আপুনি মাৰ্কছ একো দিব নালাগে। আপোনাৰ ৰিজাল্ট দিয়াৰ পিছত তেওঁলোকে আকৌ এটা অপশ্যন দিব, য'ত আপুনি আপোনাৰ মাৰ্কছখিনি আপডেট কৰিব পাৰিব। ইয়াৰ পিছতে আপুনি কোনটো কোৰ্চৰ কাৰণে এপ্লাই কৰিব বিচাৰে সেইটো চুজ কৰিব লাগিব। লগতে আপুনি স্পৰ্টছ কেটেগৰীত বিলং কৰে নকৰে তাৰ কাৰণে য়েছ বা ন' অপশ্যন ক্লিক কৰি আপুনি ডিক্লেৰেশ্যনটো এগ্ৰি কৰিব লাগিব আৰু এপ্লিকেশ্যনখন ছেভ কৰিব লাগিব। এপ্লিকেশ্যনখন ছেভ কৰাৰ লগে লগে আপোনাৰ কোন কলেজত পঢ়িব বিচাৰিব মাষ্টাৰ্ছৰ কাৰণে তাৰ প্ৰিফাৰেঞ্চ কিছুমান আপোনাৰ আহিব, য'ত আপুনি 1, 2, 3, 4 তেনেকৈ আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি আপুনি কলেজখন চিলেক্ট কৰিব লাগিব আৰু যদি কোনো কলেজৰ অপশ্যন নাথাকে তেতিয়া আপুনি যিটো ডিপাৰ্টমেণ্টত এপ্লাই কৰিছে সেইটোকে চিলেক্ট কৰি আপুনি ছাবমিট কৰিব লাগিব। এই সকলোখিনি হোৱাৰ পিছত আপুনি পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্ট কৰাৰ লগে লগেই আপোনাৰ ফৰ্মখন সম্পূৰ্ণৰূপে ছাবমিট হৈ যাব। দিল্লী ইউনিভাৰ্চিটিত পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে এডমিশ্যন দুই প্ৰকাৰে হয়, এটা মেৰিট বেছড আৰু এটা এণ্ট্ৰেন্স বেছড।
মেৰিট বেছড এডমিশ্যনত দিল্লী ইউনিভাৰ্চিটিত যিসকলে গ্ৰেজুৱেশ্যন কৰিছিল সেইসকল ষ্টুডেণ্টছে এপ্লিকেবল হয় দিল্লী বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টখিনিক বাদ দি বাকীসমূহ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসমূহৰ এটাই অপশ্যন আছে সেইটো হ'ল এণ্ট্ৰেন্স বেছড এডমিশ্যন এপ্লাই কৰাৰ ফিজটো আপোনালোকে ইয়াত দেখিবলৈ পাব জেনেৰেলৰ কাৰণে 750 ৰুপিজ আৰু বাকীসমূহৰ কাৰণে ইয়াত দিয়াৰ ধৰণে আপুনি পে' কৰিব পাৰিব এণ্ট্ৰেন্সত এপ্লাই কৰিবলৈ আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া মাত্ৰ 55% আপোনাৰ গ্ৰেজুৱেশ্যনত পাৰ্চেণ্টেজ লাগে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি তেনেকৈ চেক কৰি ল'ব পাৰিব তাতে এলিজিবিলিটি চেক কৰাৰ এটা অপশ্যনো আছে আৰু বিভিন্ন কোৰ্চৰ কাৰণে এই পাৰ্চেণ্টেজটো ভেৰি কৰে য'ত আপুনি নিজৰ ছাবজেক্ট অনুসৰি তাৰ কোৱালিফাইং পাৰ্চেণ্টেজ কিমান হয় সেইটো আপুনি চাব পাৰে এতিয়া আহোঁ এণ্ট্ৰেন্স এক্সামটোৰ কথালৈ দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যনৰ কাৰণে ডুৱেট বুলি এটা এক্সাম আপুনি দিব লাগিব এই এক্সামটো সম্পূৰ্ণ কম্পিউটাৰ বেছড হয় 100 কুৱেশ্যনছ আহিব 4 মাৰ্কছকে মাল্টিপল চইচ কুৱেশ্যনছ হয় আৰু পাৰ কুৱেশ্যনছ নিগেটিভ মাৰ্কিঙো আছে আৰু যদি ভুল হয় -1 শুদ্ধ হ'লে +4 ভুল হ'লে -1 বেলেগ এক্সামসমূহত আপুনি ভাৰ্নিকুলাৰ লেংগুৱেজত দিব পাৰে যদিও এই এক্সামটো কেৱল আপুনি ইংলিছতে দিব লাগিব দিল্লী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স টেষ্ট দিবলৈ আপুনি অসমৰ গুৱাহাটীত দিব পাৰিব তাৰ উপৰিও ইয়াত উল্লেখ থকাৰ ধৰণে বিভিন্ন এক্সাম চেণ্টাৰ আছে আপোনাৰ সুবিধা অনুযায়ী আপুনি এক্সাম চেণ্টাৰটো চুজ কৰি আপুনি সেই স্থানত এক্সাম দিব পাৰিব এণ্ট্ৰেন্স দিয়াসকলৰ সম্পূৰ্ণ এডমিশ্যন ৰেংকৰ ভিত্তিত হ'ব আৰু ইন কেছ এক্সামত যদি ৰেংকটো টাই হয় তেতিয়াহ'লে আপোনাৰ গ্ৰেজুৱেশ্যনৰ লাষ্ট ছেমিষ্টাৰৰ মাৰ্কছ চোৱা যাব আৰু যদি তাতো টাই হয় তেতিয়াহ'লে আপোনাৰ 12ৰ মাৰ্কছ চাব আৰু এনেকৈ তেওঁলোকে টাই ব্ৰেক কৰে যেতিয়া ষ্টুডেণ্টসমূহে এপ্লাই কৰে কলেজৰ প্ৰিফাৰেঞ্চ দিওঁতে কলেজসমূহৰ ফি ষ্ট্ৰাকচাৰটো ভালদৰে চাই লোৱা উচিত কাৰণ প্ৰত্যেকখন কলেজৰে একেটা কোৰ্চৰ বাবে বেলেগ বেলেগ ফি ষ্ট্ৰাকচাৰ হয় গতিকে এই ক্ষেত্ৰত খুবেই সাৱধান হ'ব ডুৱেট এক্সামৰ ৰিজাল্ট প্ৰথম লিষ্ট ছেকেণ্ড লিষ্ট তেনেকৈ ৰিজাল্টসমূহ ওলায় আৰু তাত যদি আপোনাৰ নাম আহে আপুনি তাত আপোনাৰ পৰ্টেলটোতে লগ ইন কৰি আপোনাৰ ডকুমেণ্টছসমূহ আপলোড দিব লাগিব যেনেকৈ আপোনাৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লগতে আপুনি যদি বেলেগ ইউনিভাৰ্চিটি হয় তেনেহ'লে আপুনি মাইগ্ৰেশ্যন দিব লাগিব আপোনাৰ 12ৰ মাৰ্কশ্বিটখন দিব লাগিব আৰু যদি কোনোবা কাষ্টত বিলং কৰে তেনেহ'লে আপুনি সেই কাষ্ট চাৰ্টিফিকেটখনো আপুনি তাত দিব লাগিব ডকুমেণ্টছখিনি আপলোড কৰাৰ পিছত আপোনাৰ ডিপাৰ্টমেণ্টৰ HODয়ে তাক ভেৰিফাই কৰিব আৰু আপোনাৰ ফিজ পে'মেণ্টৰ অপশ্যনটো অ'পেন কৰি দিব আপোনাৰ সেই একেটা পৰ্টেলতে আৰু আপুনি ফিজ পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ এডমিশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব উদাহৰণস্বৰূপে এইখন মই এপ্লাই কৰা ফৰ্মখন আৰু আপুনি ইয়াত চাব পাৰে যে ক'ত কেনেকৈ ধৰণৰ ডিটেইলছ দিব লাগে পে'মেণ্ট কৰাৰ পিছতেই আপুনি পে'মেণ্ট শ্লিপখন ডাউনলোড কৰিব পাৰিব এণ্ড তাৰ পিছতে আপুনি অফিচিয়েলি দিল্লী বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্ট